ইয়া ভাইটি মোক বাহঁতৰ ঘৰত থ'ব গৈছে চাইডত ফেষ্টিভেল চাব যাবৰ কাৰণে বাহঁতৰ ঘৰত থ'বলৈ গৈছে। হেল্ল' হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই বৰ্তমান। আৰু মানে মই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাহঁতৰ ঘৰৰ পৰা, আৰু ক'লৈনো যাওঁ চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু আমি আজি যাম চৰাইদেউলৈ, মানে চুকাফা ইয়ালৈ ফেষ্টিভেল পাতিছে, তাকে বাই মাতিলে, বাই লগত যাম। ভাইটি থ'বলৈ আহিছে, ৰ'ব দেখাই আছে। আমাৰ ভাগিন একদম চিপছ আনিছিলোঁ, ইয়াতে কিবা পালে তাকে লৈ সিফালে খেলিবি আছে। আৰু ইয়াৰ ভাইটি থ'বলৈ আহিলে মোক, আৰু ইয়াৰ বাই চাহ বনাইছে, মানে কেটলি পানী তুলি আছে। আৰু আমাৰ বাইদেউগৰাকী এগৰাকী হাই গোটেই মানে এইবোৰ হোটচাই ৰুই আছে বগাব। আৰু ইয়া ব্ৰইলাৰ মাংস কেইটকামান থৈছিলে, মই আহিম বুলি কৈছিলোঁ যে সেইকাৰণে। আৰু ইফালে জাতিলাও আলু কাটি থৈ দিছে, এতিয়া এখন কেৰাহীও পাতি থৈ দিছে, এতিয়া বাই বনাব এতিয়া। আৰু এয়া দেহাই একেবাৰে চাইকেল লটিয়াকৈ দিলে বাৰ্থডে গিফ্ট, এতিয়া একদম সি মানে চকা ঘূৰাই আছে। দেখাই দিয়া আকৌ, ঘূৰাই দেখাই দিয়া। একদম চাইকেলখন মানে এনেই থাকিবলৈ দিয়া নাই আৰু পুৰা চকা ঘূৰাই আছে। চাব লাগে। বা আৰু মই বেলেগ সোমাব লৈছোঁ। আৰু মানে বহুতো দোকান দিছে, বহুত ধুনীয়া ধুনীয়া বস্তু ওলাইছে। আৰু আমি এনেই গৈছিলোঁ, আৰু ফেষ্টিভেল পাতিছে আৰু গৈও নাই পোৱা আগতে, সেইকাৰণে বাইক লগ ধৰিলে। আমি দুইজনী আৰু ভিনদেউ আৰু মানুহ দুজনমান গৈছিলে, সেনেকৈ লগতে গৈছিলোঁ। আৰু এনেই অলপ ফুৰিলোঁ, তাৰপৰা আকৌ গুচি আহিলোঁ। আৰু সেয়া ফুলৰ দোকান কিবা কিবি মুঠতে ধেৰ মানে দোকান দিছিলে, আৰু মানুহ পূৰা ভিৰ হৈছিলে, মানে ধেৰ মানুহ আহিছে।